লুক পুরা চেঞ্জ করে দিছে না লুক পুরা চেঞ্জ করে দিছে তো গাইস ইকোনে হলে ফার্স্ট বার্থডে আমি ব্রেকফাষ্ট করে আহা নাছিলো তো ইয়াতে মানে ব্রেকফাষ্ট মানে স্বাগতম জানালো গাঁৱলীয়া ব্লগ লাইফলৈ আজি মই যে আছো সৰপুগত গোৰখা ঘাই তাত যাম তাৰপৰা যদি সময় হয় যদি তো বৰপেটা যোৱাৰ কাৰণে চেষ্টা কৰিম বিশালৰ ফালে তো চাই থাকক সকলোকে ব্লগটো মই আৰু আমাৰ এটা ভাই মানে মিট বাইকাৰ আমি দুজনে যাই আছো ফাইনেলি আহি গেল আমাৰ আটা ভাই পুৰা চাফা হৈ গেল মানে ধান চান কাটা হৈ গেল এটা আছে বহুত ডাঙৰ পুখুৰী এটা আছে বহুত ডাঙৰ জংঘল জংঘল হৈ গৈছে দলংখন হ'লে আৰু তো অলপমান বাকী আছে এইখিনি হ'লে মানে একেবাৰে ৰুমতো বৰপেটা পোষ্ট ফাষ্ট কৰি যাব পৰা যাব এইখন দলংখন আছে কি ধুনীয়া দলং অ' বা আৰু পানীবিলাক চানা গা ধোৱা মজা আহি আছে কিন্তু পালোঁ আৰু এইটো গোৰখাঘাই মন্দিৰ তো আমি ইয়াৰ ভিতৰত আমি প্ৰৱেশ কৰিম তো চাই থাকক সকলোকে চাই পেলাই দিছোঁ নেকি এতিয়া এইখন হৈছে মেইন গেটখন পূৰা ফাটাফাটি ভিৰ হয় জিলা জন্মাষ্টমী হয় ফাটাফাটি আমি ভিতৰত সোমালোঁ ভাল লাগছে আহি ইয়াতে এতিয়া মন্দিৰত আহি সোমালোঁ মই এটা ভাই আৰু মই তো কেনে লাগিল আহি ইয়াতে ভালে লাগিছে মানে পুৰা শান্তি পৰিৱেশ মানে আৰু কি ক'ম তামাম ভাল লাগি আছে তো এতিয়া এটা কওঁ তো এতিয়া কি মানে জিলা মানে জন্মাষ্টমী বা এই জন্মাষ্টমী মানে কৃষ্ণ জন্ম জিলা হ'ব মানে সেইলা মানে ছিংগল লণ্ডা আহি ইয়াতে কোনো লাভ নাই লাভ নাই পুৰা জোৰা ঘূৰি থাকে যদি আপোনালোকে আহিব মানে জোৰা লৈ আহিব এনেকৈ নাহিব মানে বুজিছা মানে এনেকৈ কোনো লাভ নাই মানে বেলেগৰ গিলা চাওঁতে যাব সেনেকৈ তো এইবাৰ মানুহ ফাটাফাটি মানুহ হয় বহুত মানুহ কিন্তু কুকুৰী মানুহ হয় বিৰাট ভাল লাগে আহি ইয়াতে তো আপোনালোকৰ তো ওচৰৰ মানুহখিনিতো আহিছেই চবেই আহে তো এইবাৰ নেক্সটবাৰ আহি চাব কেনে লাগে এইবোৰ হ'ল দেউল মন্দিৰ তো এতিয়া দেখাব লগা সেনেকৈ বস্তু নাইয়ে তো এইফালে মহিলা আছে দুটামান হৰিণ আছে সেইখিনি আছে ক'তবা আছে তো বিচিব লাগিব তো মানে গাইজ ইয়াত দেখাব লগা একো বস্তু নাই আগতে দেখাইছোঁ মানে যিখিনি আছে সেইখিনি আকৌ দেখাই দিছোঁ এতিয়া মানে দেখাব লগা একো নাই তো এতিয়া গৈ আছোঁ বৰপেটাত গৈ মানে বাজাজ শ্ব'ৰুমত যাম বাজাজ শ্ব'ৰুমত গৈ মানে কি পালচাৰৰ নতুন গাড়ী আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম তো চাই থাকোঁ ভিডিঅ'টো আগলৈ আটা ভাইটো বকিলে তো মইতো আৰু কি বকিম তো যাং নে গেটাৰ লাগে গামছা বান্ধছে যে বহুত তো সেনেকৈ মানে সেইফালে এডাল আছে বহুত ডাঙৰ গাছ আছে সেইডালটো বহুত বান্ধছে বান্ধাৰ হৈছে বোলে এইডাল বান্ধিলে বোলে কি মনৰ বান্ধছে বোলে পূৰণ হয় তো আপোনালোকে আহিলে মানে গামছা এখন বান্ধি থৈ যাব যে মনৰ আশা কি থাকে কি নাথাকে তো চাই যাব একেলগে বৈদ্য ডাঙৰ পুখুৰীটোত বোলে মাছ আছে আৰু মাছটো আছে গম পাওঁ কাছু আছে বোলে কাছুটো দেখা নাপাঙে কাছু ৰন্ধানত অলপমান চাং ক'ত দেখা পাওঁ এতিয়া মানে এইকেইটা জাতিৰ কি কাছু আছে যে আটা ভাই বোলে কয় বোলে কিবা তো গাইজ মানে এই পুখুৰীটোত এইকেইটা জাতিত মানে কাছ না কি কয় এইগিলা আছে তো ইয়াতে আছে বামুণী ধুৰা ফুটুকি শালিকা ধুৰা এইগিলা মানে নানা ধৰণৰ আৰু চাওঁ কয়বিধ আছে 12 বিধ আছে আমাৰ শ্ৰীকৃষ্ণতেও মানে আগতে মানে ভিডিঅ'গিলাত মানে সাধুত মানে এই বল পৰিছিল যে মানে পুখুৰীটো সাপৰ পিঠিত উঠি মানে মাথাত উঠি যে ওপৰত উঠিছিল এইটো মানে ইয়াত আমাৰ আটা ভাই এনেও উল্টা বকি আছে এইগিলা কাম নাই তাৰ এইবোৰ ৰাস্তাকো চাহ কি বঢ়িয়া হৈ আছে এইবাৰ অহা বছৰ জন্মাষ্টমী বহুত ভাল লগা হ'ব বহুত ভাল কৰি বনাইছে আগতকৈ বহুত ডেভেলপ হৈছে বহুত ভাল লাগছে এডাল কি ফুল ৰে ভাল লাগছে কিন্তু ফুলডাল এতিয়া মানে
মানে বঢ়িয়া বঢ়িয়া ফটোগ্ৰাফাৰ আছে একদম মানে বঢ়িয়া বঢ়িয়া ফটো মাৰে একেবাৰে ফ্ৰেমত ভৰাই দিয়ে মজা মজা ফটো মানে একেবাৰে মাত্ৰ আপোনালোকে একবাৰ আহি মানে মাৰি চাওক আমি সিমলাগুৰি ফালে সিমলাগুৰিটো বাজাৰ বিজাৰ মাৰ্কেট কি আছে বোলে হা বাজাৰ ৰুমত যাওঁ আমি আটা বাইক বোলে গাড়ী হেণ্ডেলডাল বোলে ক'ত লাগে বোলে তাকে আমি ঠিক কৰিব আছোঁ তো চাই থাকক তো সেইখিনি মই যদি দেখুৱাব পাৰোঁ যদি দেখুৱাৰ কাৰণে চেষ্টা কৰিম তো চাওক তো এইবাৰ আমি শ্বপিং কৰিবৰ কাৰণে সোমালোঁ চাওঁ আমি কি কি পাম ভাল ভাল পালে লৈ যাম আৰু ভাই খালি ৰাতিপুৱা একো খাই আনে তো আমি সোমালোঁ খাবৰ কাৰণে পুৱা আমি ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ তো ইয়াতে মানে ব্ৰেকফাষ্টটো কৰি লওঁ তো এইফালে আধা ভাই পৰা খাই আছে তো এইফালে চাহ এইফালে বাতি বাতি মাৰি আছে ভাবি তামাম একদম মানে চুচি খা তো গাইজ এতিয়া নতুন কি হৈছে মানে আহিছে RC 200 তো লুকটো চাওক না কি মজা তো আমি আহি পালোঁ আহি পাই মানে ফ্ৰেছ ফ্ৰেছ আহি গ'লোঁ তাৰ ঘৰত গেল মোটা মই ঘৰত তো যদি ভিডিঅ' যদি ভাল লাগছে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি আজি লৈ লওঁ নহতে বাই বাই